নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ কেনেকুৱা? মোৰ ইমান ভাল নহয়। আজি বহুত দিনৰ পৰা বেমাৰ হৈ আছিলে, বেমাৰত পৰি আছিলোঁ। তেনেকৈ মই ৰিলছে দিওঁ বাৰু, ইমানকৈ ভিডিঅ' নিদিওঁ। তথাপিতো মই ভিডিঅ' এটা সেই বনাই থৈছোঁ হা। আজিকালি শাহুৱেকৰ বোৱাৰীয়েকৰ মাজত কেনেকুৱা এটা কাজিয়া হয় মই বনাইছোঁ। আৰু এনেই পোৱালীজনীয়ে মই জাষ্ট কি কয় কেমেৰা ধৰিছোঁ। তাৰপিছত আৰু বেটি মোৰ বোৱাৰী হয়, মই বেটি শাহুৱেক হৈছোঁ হা। তাৰ আজিকালি শাহুৱেকহঁতৰ মাজত কেনেকুৱা কাজিয়া বা বোৱাৰীয়ে কেনেকৈ কয় মুখতে ভালেই থাকে হা। তাৰ পাছত কি কয় সেইখিনিকে আজি দেখাবলৈ মোৰ ছোৱালীজনী বোৱাৰী হৈছে, মই শাহু হৈছোঁ। ভিডিঅ'টো চাই থাকক আগলৈকে। আপোনালোকে ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব, আৰু কমেণ্ট কৰি জনাবচোন বাৰু কেনেকুৱা হৈছে কথাটো, বা কি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সেইটো মই আপোনালোকক ভিডিঅ'ৰ মাজতে লৈ গৈ আছোঁ। চাই থাকক, ভাল লাগিলে ভিডিঅ'টো চাই থাকক। আৰু আৰু কি কয়, মই এতিয়া বোৱাৰীজনীক মাতিম হা, ভাত বনোৱাৰ কথা ক'ম। মই শুই থাকিম আৰু তাৰপিছত তাই তাৰ পাছত কি ক'ব আপোনালোকে সেইটো চাব দেই, চাই থাকিব। মই এতিয়া বোৱাৰীক মাতিছোঁ। বোৱাৰী ভাত বনাইছা নাই? ভাত বনোৱাই নাই, ৰাতিপুৱা ভাত খাব হৈছে হ'লেই। ভোক লাগিছে নহয়, বহুত টাইম হৈ গ'ল। মোৰ কঁকালো বিষাই উঠিব পৰা নাই। সোনকালে ভাত বনাব যোৱা। ভাত অকল সদায় বনাবই লাগে, মই বনাইছোঁ ৰখা। ভাত বনাব লাগে নহয়, এজনী খোৱা ভেকচন দিয়ে। ইজনী আৰু নিজে ভাত বনাব নোৱাৰে, মোক অকল বনাই থাকিব দিয়ে। নিজৰ পুতেৰেনো কি মোক সেই খুৱাইছে, মেখেলা এযোৰ আনি দিব নাই পোৱা, কাপোৰ আনিব নাই পোৱা। কি হ'ব এই বুঢ়ীজনী? তাৰপৰা হ'ব এনেই ভেকচন দি থাকে এজনী। কি কৰোঁ, পানীও বেয়া, গোটেই চাউলখিনি ফিল্টাৰ পানী পাই দিব লাগে। কমকৈ ল'ব লাগে। হ'ব আজিলৈকে ভাতেই বনাই নাই পোৱা সৰুৰ পৰা। ডাঙৰ হ'লো এতিয়া, যেতিয়া বোৱাৰী হ'লো আৰু তাৰ পৰাই বনাব লাগিব। উপায় নাই আৰু, বোৱাৰী নহওঁ বুলিয়ে মায়ে ঠিকে কৈছিলে, বোৱা হ'লে তই ইমান কষ্ট পাবি বুলি। সঁচাকৈ আজি কষ্ট পোৱা হৈছে। কি কৰিবা, গেছ জ্বলাব ভয় লাগে নহয়। হ'লেও যেতিয়া বোৱাৰী হ'লো গেছ জ্বলি গ'লে বহুত পাত দিবই দৰকাৰ নাছিলে। কি যে হ'ব, এইবাৰ ঢাকোনখনো মাৰিব লাগিব। যেতিয়াবা মাৰিব লাগিব তেতিয়াবাই কৰিব লাগিব। ভাতটোৱে বাজি লৈচোন, শাকটো কি পাতিবা মাকে সুধিলো। মা এই মাকজনী জানো। মা মই কি বনাম আজি? শাকে নাইচোন। কি শাক আছে তাকে বনাবা যে। ঠিক আছে হ'ব। কেনেকৈ নমাব মোৰ ভয়ে লাগিছে নহয়, নোৱাৰিছোঁ। যেনে নমাব লাগিব আৰু। তাকে কৈ দিওঁ। হৈ গ'ল এতিয়া। হেৰি কৰি এবাৰ এইটোকে হেৰি কৰি দিওঁ। হাতখন গৰম নে, এখনে কৰিব লাগিব। যিটো আছে গ'ল এখন ডাঙৰ হেৰি কৰি এবাৰ হাতটো গৰম। আলু আৰু ভেন্দি আছে, আৰু বেঙেনা আছে, পিঁয়াজ আছে, আলু আছে। আলুকে বনাই দিম। আজি ৰাতি তিতা কলা নাখাওঁৱে। পিঁয়াজ খেতি হৈ গ'ল। ভেন্দিখিনি নবনাই মই কাইলৈ ৰাতিপুৱা বনাম। ভেন্দিখিনি আজি নবনাই, খুৰীয়ে ইমান মন কৰিব। বুজিয়ে নাপায়, কঁঠালখিনি আজি দি থৈ গ'ল, গোটেই আঠা লাগিব বুলি হাতত কাটি কুটি দি থৈ গৈছে। মই বুঢ়ীজনীয়ে বুজি নাপায় নহয়, গোটেই অহংকাৰী বুঢ়ী এজনী। আদা ৰচুনখিনি খুন্দি লওঁ এতিয়া। এইখিনি খুন্দি লওঁ, আৰু আদা ৰচুন খুন্দি লৈ এজনী বুঢ়ীজনীক গালি দিব নহয়, এনেই বেমাৰ ভেকচন দিছিলে। তেলখন পাতিয়ে দিম। তেলটো বেয়া লাগিছিলে কি
পিঁয়াজ দিলে এই তেলটো পাকে যোৱা নাই ফেন ফেন হৈয়ে আছে এয়া কঁঠাল চপ আৰু এইখিনি চব পিঁয়াজ মই কঁঠালে আৰু পিঁয়াজে ভাগ কৰা নাই অকণমান এভাগ কৰি দিছোঁ এইডোখৰ অকণমান কাট কৰি দিছোঁ সেইকাৰণে এটি নহ'লে লাগ খালে হেৰি হ'ব যে অঁ তেলটো পাক গৈছে দেই পিঁয়াজ দিব লাগিব পিঁয়াজটো দি লওঁ দেই ধোঁৱা বহুত ধোঁৱা ওলাইছে পিঁয়াজখিনি মই এতিয়া সিজাই দিলোঁ এতিয়া ৰচুনখিনি দি দিছোঁ ৰচুনখিনি এতিয়া দি দিছোঁ এতিয়া হাতে চাতে ঘুটি শাকখিনি দি দিওঁ হয়নে হা এবাৰ মই শাকখিনি দি দিওঁ কঁঠালখিনি দিলোঁ যেতিয়া শাকখিনি দি দিওঁ আলুখিনি দি দিওঁ আলুখিনি দিলোঁ যেতিয়া আৰু আলুখিনি দি দিওঁ যে দিলোঁ হালধি দি দিওঁ এইবাৰ হালধি নিমখ হেৰি কৰি দিলোঁ এতিয়া ঢাকনিখন পাতি দিওঁ তাৰপৰা খাই পাবি বুঢ়ীজনী বা উপনিবা পানী খাওঁ মুতিব যাওঁ লেট্ৰিন কৰিব যাওঁ চব বুঢ়ীজনী বা একো এটা শান্তি নাই কাপোৰ বুঢ়ীজনীৰ পৰা শান্তি পাইছিলোঁ মোবাইলটো চাইছিলোঁ কাপোৰখিনি আকৌ দেখিব যিটো কাপোৰ যিদম কাপোৰ এই কাপোৰখিনি পাছত যে কাপোৰৰ ধলোৱে চিল্ক কৰিব নিচাব অ' আই এইবোৰ কি অ' আলু বাকলি ৰাম ৰাম অ' খৰাহি ক'ত এখন পিঁয়াজ চিয়া ক'ত একো গদ লগোৱা নাই দেই অ' বুঢ়ী কি কি কৰিলা এইবোৰ কি কৰিছা চোৱাহিচোন এটা কাম কৰিলে এটা পাহৰি থাকা নেকি ক'লে চিন্তা কৰি থাকা ক'লে চিন্তা কৰা কেনেকৈ পাহৰিলা মোবাইল চাবলৈ কেনেকৈ নাপাহৰা আৰু আপুনি যে এনে হেৰি ভেকচিন দিছিলে যে এতিয়া হেৰি কঁঠালৰ হেৰি বনাইছিলোঁ এতিয়া কেনেকৈ কৰিব পাৰিলে পটককৈ অ' মোক এনেকৈ কথা ক'বলৈ আহিছা যিকোনো কাম কৰি গ'লে মানে চিজিল লগাই কৰিব লাগে জাবৰ চাবৰবোৰ পেলাই মেলি ধুনীয়াকৈ চফাকৈ শাক ভাত বনাব লাগে একদম একদম লেতেৰা পেতেৰাকৈ বনাইছা হ'বলা নাই মই হাত প্ৰকাশ আপুনি কৰিব নালাগে মই কৈছোঁ যেনেকুৱা শান্তি নাই তাৰমানে বস্তু থাকিব ন সি নিজে কৰিব নোৱাৰি আৰু চব মই কৰিব লাগে সেইকাৰণে খং উঠি গৈ তাক অলপ ভাল বুঢ়ী বুঢ়ীয়ে ভাল লাগে অলপ কামটো মোক কৰিবই নিদিয়ে মোক কাম যে কৰিবই লাগিব কৰিব লাগিব জাবৰখিনি ইয়াতে গোটাই দিওঁ কাৰ লাগে মই এনেই দেৰিকৈ হৈ থাকিম ই মনে মনে হেৰি কৰিম এনেও জানিয়ে বুঢ়ীজনী তাইক কষ্ট হ'লেও কওক মই বেছি ইষ্ট দিম আকৌ কেলৈ বিয়া হ'ল সেইটোৱে কাম